Good morning everyone. এয়া ৰাতিপুৱাই মই ফুৰিবলৈ যাবলৈ ওলাইছো। এয়া 5মান বাজিছে আৰু আজি যাবলৈ ওলাইছো অগ্নিনাথ মন্দিৰলৈ নাজিৰাত আছে। তাৰ পিছতে আমাৰ মায়ে গাঁৱৰ নামঘৰতে সেৱা কৰি লৈছে আৰু দিনটোৰ বাবে ওলাইছে যিহেতু এয়া আমাৰ গাড়ীও পালেহি মাহীহঁতো আহিলে আমি নাজিৰালৈ বুলি ওলাই গৈছো আৰু এয়া আমি আহি পালোহি নাজিৰাৰ অগ্নিনাথ মন্দিৰ। তেতিয়ালৈকে মন্দিৰৰ গেট খোলা নাছিলে। মন্দিৰৰ গেট হেনো 9টা বজাতহে খোলে, সেইবাবে আমি অলপ সময় লাইনত ৰখিবলগীয়া হৈছে আৰু 9 বজাৰ লগে লগে গেট খুলিলে আৰু আমি এনেকৈ ঠেলা হেঁচা মাজেৰে সোমাই আহিলোঁ। বহুত মানুহ হয় যিহেতু এয়া মই চাকি বন্তিবোৰ ৰখিলোঁ। মায়ে ভাইটিয়ে শৰাই দিবলৈ গ'ল, শৰাই দিয়াতো লাইন পাতিবলগীয়া হৈছে কাৰণে মায়ে ভাইটিয়ে শৰাই দিয়াত লাইন পাতিছে আৰু মই ইয়াত বহি আছোঁ। এয়া আহি পেলাই মাহঁতে চাকি বন্তি জ্বলালেহি আৰু মই মাইনুৱে গৈ পেলাই গুৰুমাৰ আশীৰ্বাদৰ বাবে লাইন পাতিলোগৈ। বহু সময় ধৰি এনেকৈ লাইনত ৰখাৰ পিছতহে গুৰুমা দৰ্শন হ'ল আৰু শিৱলিংগৰো সেৱা কৰি আহিব পাৰিলোঁ। তাৰপিছতে আমি পুখুৰী পাৰ পালোগৈ। পুখুৰী পাৰতে এনেকৈ পাৰ্ক এখন আছিল, তাত অলপ সময় থাকিলোঁ। তাৰপৰা পুখুৰীটো মাছ চাওকচোন, বহুত মাছ ডাঙৰ ডাঙৰ। তাৰপিছতে এনেকৈ ফটো চটো অলপ মাৰিলোঁ আৰু গোটেইকেইজনী মিলি পেলাই ফটো চটো মাৰিয়ে আমি আকৌ মন্দিৰৰ ভিতৰত সোমালোগৈ। মন্দিৰৰ ভিতৰত যিহেতু পায়স দিছিলে, পায়স খাই ল'লোগৈ, আকৌ প্ৰসাদো লৈ ল'লোঁ। তাৰপিছত ঘৰলৈ বুলি আমি ওলাই আহিলোঁ। তো আমি ৰাতিপুৱাৰ পৰা খালী পেটেৰে আছোঁ, দিনটো একো নাই খোৱা, সেইবাবে নাজিৰাতে থকা আমি ৰেষ্টুৰেণ্ট এখনত সোমালোগৈ। ইমান ধুনীয়াকৈ ৰেষ্টুৰেণ্টখন ডেক'ৰেশ্যন কৰিছে, দেখিয়ে ভাল লাগি গৈছে। মানে বাঁহ বেতেৰে সজাইছে, অসমীয়া গোটেই জাপি লগাই এনেকৈ বহুত ধুনীয়াকৈ সজাইছে, খৰাহী চৰাহী লগাই পেলাই। আমি ভাত অৰ্ডাৰ দিলোঁ মাংস সৈতে। মাংস ভাত খাই আমি ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ইমানেই আছিলে, বাই বাই।